নমস্কাৰ বন্ধুসকল, মই নীৰজ জোনাকে আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাইছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি দবাই অল চিলেক্ট কৰি ল'ব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। আজিকালি কথা ক'বলৈও ভয় লগা হ'ল বা ভাবিব লগা হ'ল, কাৰণ আজিকালি মানুহে হৃদয়েৰে নহয় মগজুৰেহে সম্বন্ধবোৰ কৰে। মনত ৰাখিবা, যিজন ব্যক্তিয়ে নিজৰ ভুলৰ বাবে নিজৰ লগতে যুদ্ধ কৰে সেইজন ব্যক্তিয়ে আন কোনেও কেতিয়াও হৰুৱাব নোৱাৰে। ডাঙৰ ডিগ্ৰী লৈ কি লাভ যদি তুমি আনৰ সেমেকা চকুৰ ভাষাই বুজি নোপোৱা। এনেকুৱা ডিগ্ৰী নোলোৱাই ভাল। কেতিয়াবা আমি আনৰ মনত দুখ দিওঁ বা কেতিয়াবা আপোনাকো তেনেকৈ কোনোবাই দুখ দিয়ে, কিন্তু তেওঁ এই কথাটো বুজি নাচায় যে আপোনাৰ মনত কি প্ৰভাৱ পৰিব, আপুনি কিমান দুখ পাব। এনেকুৱা মানুহক পঢ়া শুনা কৰা মূৰ্খ বুলি কোৱা। বহুতো মানুহে আপোনাৰ সুবিধা ল'ব আৰু সুবিধা লৈ কন্দুৱাই আঁতৰি যাব, কিন্তু তেওঁ এইটো ভাবি নাচায় যে কন্দুৱাজনৰ ভৱিষ্যতে কি হ'ব বা আগলৈ কি হ'ব। কিন্তু আগলৈ কি হ'ব সেই সিদ্ধান্ত আপুনি নিজেই ল'ব লাগিব। আপোনাৰ জীৱনতো এনেকুৱা বহু ব্যক্তি থাকিব পাৰে যে আপুনি হাৰি যোৱালৈ অপেক্ষা কৰি থাকে। আপুনি তেওঁলোকক সুখী হোৱাৰ সুবিধা দি গৈছে, একমাত্ৰ হাৰি গৈ। কিন্তু যেতিয়া আপুনি হাৰি হাৰি এদিন জিকি যাব, সেইদিনা তেওঁলোকৰ মুখৰ বৰণ চাবলগীয়া হ'ব। হাঁহি নাইকিয়া হৈ যাব। মূৰ্খৰ পৰা প্ৰশংসা পোৱাতকৈ জ্ঞানীজনৰ পৰা তুমি গালি শুনা, তথাপিও তোমাৰ বহুত কামত দিব। কেতিয়াবা আপুনি মূৰ্খৰ পৰা প্ৰশংসা লাভ কৰি খুব সুখী হয়, কিন্তু তেনে প্ৰশংসাৰ কি কাম যিটোৱে আপোনাৰ জীৱনত একো কাৰ্যকৰীয়েই নহয়, একো কৰি দিবই নোৱাৰে। মূৰ্খৰ পৰা পোৱা প্ৰশংসাই আপোনাৰ একো সলনি কৰিব নোৱাৰে, জীৱনটোত একোৱে সলনি কৰিব নোৱাৰে। কিন্তু যদি কোনো জ্ঞানী ব্যক্তিয়ে আপোনাক সঠিক সময়ত এটা ভুলৰ বাবে এটা চৰ লগাই দিয়ে, আপুনি বহুখিনি ভাল শিক্ষা লাভ কৰিব পাৰিব আৰু সেয়া আপোনাৰ জীৱনৰ নিৰ্ণায়ক সিদ্ধান্ত হ'ব। বহুবাৰ এনেকুৱা হয় যে মানুহ অহংকাৰী হৈ পৰে আৰু তেওঁ নিজকে সৰ্ব বুলি ভাবে, সকলোতকৈ ডাঙৰ বুলি ভাবিব বিচাৰে, সকলোকে ঈৰ্ষা কৰিব লয় আৰু ভাল মানুহ হোৱাৰ সকলো সীমা তেওঁলোকে পাৰ কৰি দিয়ে আৰু এজন বেয়া মানুহ হৈ পৰে। জীৱনত শেষ বুলি একোৱেই নাই। প্ৰতি পলে প্ৰতিদিনে একোটা নতুন সৃষ্টিৰ বাবে হ'ব লাগে। কিছুমান মানুহ আছে যে সৰু সুৰা কষ্ট এটা পালেও নিজকে শেষ কৰি দিয়াৰ কথা ভাবে। সম্বন্ধ এটা ছিঙি গ'লে, প্ৰেমত বিফল হ'লে, এইবিলাক কাৰণতে বহুতে আত্মহত্যা দিয়ে, কিন্তু এয়া উচিত নহয়। যদি কোনোবা আঁতৰি গৈছে আপোনাৰ পৰা, তেন্তে আপুনি ভাবি লওক যে আপোনাৰ ভালৰ কাৰণে আঁতৰি গৈছে। হয়তো জীৱনত আৰু নতুনকৈ কিবা এটা ভাল হ'বলৈ গৈ আছে, যাৰ বাবে তেখেতে আপোনাৰ ওচৰৰ পৰা আঁতৰি গৈছে। গতিকে নতুন উদ্যমেৰে নতুন জীৱন আকৌ আৰম্ভ কৰক। কি প্ৰয়োজন অতীতৰ স্মৃতিবোৰ সাবটি থকাৰ? এই আপোনাৰ কাষৰ পৰা সেই বিশেষ ব্যক্তিসকলে আঁতৰি যাব লৈছে, তেতিয়াই আপুনি গম পাব যে তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হৈ গৈছে। বহুতো ব্যক্তি আপোনাৰ জীৱনলৈ আহে একমাত্ৰ স্বাৰ্থৰ বাবে। স্বাৰ্থ লৈয়ে তেখেতসকলে আপোনালোকৰ জীৱনলৈ আহে আৰু তেওঁলোকে আপোনাৰ লগত সিমান দিনেই থাকিব যিমান দিনলৈ তেওঁলোকৰ স্বাৰ্থ পূৰণ নহয়। আৰু যেতিয়াই তেওঁলোকৰ স্বাৰ্থ পূৰণ হ'ব, তেতিয়াই তেওঁলোক আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। এনেবোৰ ব্যক্তিক পাৰিলে আপুনি আপোনাৰ জীৱনৰ পৰা দূৰতে ৰাখক। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে চাই ভাল পাইছে তেন্তে ভিডিঅ'টো আনলৈকে শ্বেয়াৰ কৰক।